নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ এতিয়া যোৰহাট কলাক্ষেত্ৰ যাম। তাৰ পৰা দেৰগাঁও নেঘেৰিটিং মন্দিৰত সোমাম বুলি ভাবিছোঁ আৰু দেখাই যাম সকলোবোৰ, চাই থাকিব ভিডিঅ'টো। আৰু এয়া আমি পালোহি নেঘেৰিটিং মন্দিৰ আৰু চাওকচোন কি কৰোঁ ইয়াতে, চাওঁ আহক। কেনেকুৱা লাগিছে মন্দিৰলৈ কৈ দিয়াচোন। মন্দিৰলৈ আহি আজি ভাল লাগিলে দেই, কিন্তু মইহে সোমাব নাপালোঁ, লগত অহাৰ কাৰণে নাপায় বোলে সোমাব। লগত অহাৰ কাৰণে সোমাব নাপায়। আৰু এইফালে আমাৰ ৰিলছ বনোৱাত ব্যস্ত। চাওঁ এইফালে চাওঁ। মন্দিৰত সোমালোঁ, মন্দিৰত চাকি জ্বলালোঁ আৰু এতিয়া আমি যাম কলাক্ষেত্ৰ। এনেই মনৰ কামনা কি বুলি তুমি ভাবিলা চাকি গছ জ্বলাওঁতে? মই কৈ দিম নকয় বোলে। কি হ'ল? আমি মন্দিৰত সোমালোঁ যদিও মানে চাকি জ্বলোৱা দেখাব নোৱাৰিলোঁ, ভিতৰত এইটো এলাউ নাছিলে। আৰু আমি চাকি জ্বলালোঁ, ভিডিঅ' বনালোঁ আৰু বাহিৰতহে ভিডিঅ' বনাইছোঁ দেই। আৰু এতিয়া আমি আহি আছোঁ যোৰহাট কলাক্ষেত্ৰ।
চাই আছে তেওঁলোকে মোক মৰম দিবলৈ নাপাহৰিব। খুঁজিব পাৰা এহেজাৰ কালিলো সপোন দেখো জুখিব পাৰা বুকুৰে হেঁপাহ কালিলো হিয়ালি